অসমৰ তথা পশ্চিমবংগৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ বিভিন্ন সমস্যা আৰু কোচ কমতাৰ এটা সন্মানজনক ৰাজনৈতিক সমাধানৰ আশা প্ৰকাশ কৰি কেএলৰ সেনাধ্যক্ষ সন্মানিত জীৱন সিংহ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ পোষকতা কৰি এক বাৰ্তা প্ৰেৰণ কৰা বুলি আপোনালোক সকলোৱে জানে। জয়জতে আমি কেএলক বিশেষভাৱে তেওঁলোকে সশস্ত্ৰ পন্থাত থাকি অৱশেষত সাৰ্বভৌমত্বৰ দাবী পৰিহাৰ কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি বিভিন্ন সমস্যা তথা কোচ কমতাৰ যি ৰাজনৈতিক সমাধান সূত্ৰ তাক সমাধান কৰাৰ কাৰণে তেওঁলোকে আজি উদ্যোগ লোৱাৰ কাৰণে আমি তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আমি আজি এই কথাটো আমি অতি গুৰুত্ব সহকাৰে লৈছোঁ যে কেএলই আজি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে যি আলোচনাৰ পোষকতা কৰিছে, সেই আলোচনাৰ পোষকতা কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেএলৰ কথা মানি তেওঁ এই বিষয়ত আলোচনাৰ কোনো দ্বিমত নাই বুলি এক ইতিবাচক সঁহাৰি প্ৰদান কৰিছে। তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱকো আমি এই চেগতে ধন্যবাদ জনাইছোঁ। আমি আজি আশা প্ৰকাশ কৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ যি গতিশীল নেতৃত্ব, তেখেতৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি যি দৰদ তাৰ প্ৰতি লক্ষ্য কৰি আমি আশা প্ৰকাশ কৰিছোঁ যে আগন্তুক দিনত কোচ ৰাজবংশীসকলক যি কোচ কমতাৰ যি ৰাজনৈতিক সমাধান বা কোচ ৰাজবংশী নিপীড়িত কোচ ৰাজবংশীসকলৰ যি সামাজিক সমস্যা তাক সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে কেন্দ্ৰীয় চৰকাৰক সন্মান কৰাই কেএলৰ লগত এক সন্মানজনক এক সমাধান সূত্ৰত উপনীত হোৱাৰ কাৰণে তেখেতে বিশেষভাৱে পদক্ষেপ ল'ব বুলি আমি আশা কৰিছোঁ। আমি অতি আনন্দ প্ৰকাশ কৰিছোঁ এইকাৰণে যে আজি কেএলৰ এই আলোচনা আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ কোচ ৰাজবংশী জাতীয় মঞ্চৰ পৰিষদৰ সভাপতি সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়কে ধৰি 5জনীয়া এটা মধ্যস্থতাকাৰী দল কেএলৰ সেনাধ্যক্ষ জীৱন সিংহ ডাঙৰীয়াই তেওঁ নিযুক্ত কৰিছে। আৰু আমি আশা প্ৰকাশ কৰোঁ যে কেএলৰ যি মূল দাবী, তেওঁলোকৰ সেই মূল দাবীটো ৰাজ্য চৰকাৰৰ জৰিয়তে বা কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যাতে তাক সুন্দৰকৈ উত্থাপন কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এই মধ্যস্থতাকাৰীসকলে বিশেষ ভূমিকা লয়। তাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ। এতিয়া আমাৰ যিসকল মধ্যস্থতাকাৰী, এই মধ্যস্থতাকাৰীসকলে এই অংশত দুই পক্ষৰ লগতে চৰকাৰৰ লগত আৰু আমাৰ কি কয় কেএলৰ নেতৃবৰ্গৰ লগত এই অংশত যোগাযোগ কৰি আছে। আৰু যেতিয়া আলোচনাৰ যিটো পৰিৱেশ গঢ়ি উঠিব এই সম্পৰ্কে আপোনালোকে গম পাব। কোচ ৰাজবংশীৰ বিভিন্ন যি দাবী, এই দাবী সম্পৰ্কে আলোচনা কৰিবলৈ অহা 10 আগষ্ট তাৰিখে বঙাইগাঁও জিলা পুথিভঁৰালত আমি এখন চিন্তন অভিৱৰ্তন আমাৰ যি কোচ ৰাজবংশীৰ যিসকল বুদ্ধিজীৱী আছে, শিক্ষাবিদ আছে, তেওঁলোকক লৈ এখন চিন্তন অভিৱৰ্তন অনুষ্ঠিত কৰিম। আৰু সেই চিন্তন অভিৱৰ্তনৰ পিছত আমি কোচ ৰাজবংশীসকলৰ ভৱিষ্যতৰ কাৰ্যপন্থা বা কি ধৰণে আমি আগবাঢ়িব লাগে এই সম্পৰ্কে আমি পদক্ষেপ ল'ম।